এয়া মোৰ ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল। ৰেড কালাৰ ব্লাউজটো এয়া মই হাত দীঘল ৰাখিছোঁ, এই দেখিছেনে? এয়া হাত দীঘল। মই পটি লগাই আছোঁ চাদৰখন। হাই হেল্ল' নমস্কাৰ সকলোকে। মই আজি আকৌ জোৰ কাপোৰ চিলাম বুলি ভাবিছোঁ। বোৱা হয়, এয়া দেখিছেনে? মিচিং জোৰ কাপোৰ হয়, এয়া ব্লু কালাৰৰ। এয়া ঘাইটো হ'ল বিচনী ঘাই আৰু এয়া গুটি ফুল। তাৰপাছত মই এতিয়া ইয়াৰে চাদৰ পটি লগাম, দহি গুটিম, তাৰপাছত মেখেলা ব্লাউজ গোটেইখিনি চিলাম। তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। পটি দেখিছেনে? পটি এয়া মই এতিয়া কাটিম আৰু পটি গোটেইখিনি কাটি এটা এটাকৈ কাটি লওঁ। তাৰপাছত চাদৰত চিলাই কৰিব লাগিব। পটিখিনি জইন কৰি আছোঁ। এয়া পটি চিলাই আছোঁ। মই পটি লগাই আছোঁ চাদৰখনত। এয়া তাৰপাছত মেখেলা চিলাম, তাৰপাছত ব্লাউজ। লষ্টৰ কাপোৰ দেখিছেনে? এয়া হ'ল মেইন কাপোৰ, এয়া মেখেলাখন আৰু এয়া অস্তৰ। মই এতিয়া মেখেলা চিলাই দিম অস্তৰ কাপোৰ। এনেকৈ চিলাই এটা মাৰি লওঁ প্ৰথমতে। এনেকৈ চিলাই এটা কৰিলোঁ, তাৰপাছত এনেকৈ উল্টাই দিলোঁ, তাৰপাছত এনেকৈ আৰু এটা চিলাই এনেকৈ কাষেদি চিলাই যাম। মই এতিয়া ব্লাউজ কাটিব লৈছোঁ। আপোনালোকে দেখিলে মই ইয়াৰ কাপোৰযোৰ চিলালোঁ, এয়া ব্লু কালাৰৰ কাপোৰযোৰ চিলালোঁ। ব্লাউজ এয়া কাটিব লৈছোঁ। মই এনেকৈ জোখ লৈ কাটি থোৱা আছে অস্ত্ৰৰ কাপোৰখিনি। এতিয়া মই মেইন কাপোৰৰ ওপৰত কাটিছোঁ। মেইন কাপোৰৰ ওপৰত অস্ত্ৰখিনি ৰাখি লৈ এনেকৈ কাটি দিছোঁ। মোৰ ব্লাউজ কমপ্লিট হৈছে আৰু আধা আধি চিলালোঁ। মই আপোনালোকক ইমানখিনি দেখুওৱা নাই, যিহেতু একেধৰণেই চিলাই থাকোঁ সদায়, হয় নাই? আপোনালোকক কিমাননো দেখুৱাম, আপোনালোকেও আকৌ বৰ হৈ যাব নহয় সদায় একেটাকে দেখুৱাই থাকে বুলি। সেইকাৰণে মই ইমানখিনি দেখুওৱা নাই, অকণমান দেখুৱাইছোঁ আৰু। তাৰপাছত এয়া ফ্ৰণ্টৰ পাৰ্ট দুটা হৈ গ'ল। এয়া পাছত জইন দিম আৰু। তাৰপাছত এয়া এতিয়া হ'ল বেক। এয়া মই বেক চক পেঞ্চিলেৰে শ্বেপ বনাই থৈছোঁ। এয়া মই এনেকৈ ৰাউণ্ড দিম, তো ৰাউণ্ডত শ্বেপটো দি থোৱা আছে। এয়া মই এতিয়া কাটি এইডোখৰ কাটিব লাগিব প্ৰথমতে, কাটি মেলি চিলাম। তো আপোনালোকে মোৰ ব্লাউজ হ'বগৈ আৰু এতিয়া একেবাৰে তলৰ লাষ্টৰটো চিলাই আছোঁ। ব্লাউজৰ একেবাৰে তলৰ পাট্টাটো চিলাই আছোঁ। দেখিছেনে? এয়া চিলাই হ'লে হৈ যাব। মই হাত লগালোঁ, বডি চিলালোঁ, গোটেইখিনি চিলালোঁ। তো আপোনালোকে এয়া মোৰ ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল। এয়া দেখিছেনে? এয়া কাপোৰযোৰ মই চিলালোৱেই, আপোনালোকক দেখালোৱেই। তাৰপাছত মই ব্লাউজটো চিলালোঁ। এয়া ব্লাউজ। তো এনেকৈ চিম্পল ৰাউণ্ড নেকত দিয়া হৈছে, বেক চাইড ৰাউণ্ড শ্বেপত দিয়া হৈছে বাৰু। এয়া ৰাউণ্ড আৰু এনেকৈ ৰছী থোপা দিয়া হৈছে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। কমপ্লিট কাপোৰযোৰ
এয়া হ'ল মেখেলা, এয়া হ'ল চাদৰ, এখন ব্লাউজ। এয়া কমপ্লিট যোৰাযোৰ এনেকৈ থৈ দিছোঁ। এয়া ব্লাউজ, এখন চাদৰ। ভালকৈ জপা হোৱা নাই, মই জাপিব লাগিব পাছত বাৰু। এয়া ব্লাউজ মই কাটিব লৈছোঁ। এয়া ৰেড কালাৰ হয়, দেখিছেনে? ৰিবি যোৰা হয়, ৰিবি যোৰাৰ ব্লাউজ। তো মই কাটি আছোঁ এতিয়া। মই আজি 2খন ব্লাউজ ট্ৰাই কৰিছোঁ। যদি কমপ্লিট নহয় হ'লেও ভিডিঅ'টো একেলগে দি দিম। ব্লু কালাৰ কাপোৰযোৰত এই ব্লাউজটো একেলগে ভিডিঅ'টো দি দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া দেখিছেনে মোৰ ব্লাউজ হৈছেগৈ আৰু এতিয়া হাত জইন কৰিব লাগে, তলৰখিনি চিলাব আছে। তাৰপাছত বেক চাইড অপেন হ'ব, অপেন ইয়াত থাকিব, হুক ইয়াত থাকিব মানে। তাৰপাছত দড়ি ৰছীডাল লগাব আছে। তাৰপাছত মোৰ ব্লাউজ কমপ্লিট হৈ যাব। এয়া দেখিছেনে? এয়া ফ্ৰণ্ট চাইড এনেকৈ থাকিব। এয়া ওপৰৰ ডিঙিৰ ডিজাইনটো হ'ব ভি শেপত। এয়া দেখিছেনে? ভি শেপত কটা হৈছে। এয়া দেখিছেনে? মই হাতটো এতিয়া ফাইনেল চিলাই মাৰি আছোঁ। তাৰপাছত আৰু কমপ্লিট হৈ যাব। হাত বডি গোটেইখিনি চিলাম এতিয়া মই। দীঘল হাত হ'ব দেই, আপোনালোকক মই কোৱা নাই নহয় এইটো কথা। হাত দীঘল চিলাই আছোঁ। এয়া মোৰ ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল। ৰেড কালাৰ ব্লাউজটো এয়া মই হাত দীঘল ৰাখিছোঁ। এই দেখিছেনে? এয়া হাত দীঘল। এয়া হ'ল ৰিবি ব্লাউজ হয়, আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল ব্লাউজ বুলিয়ে ক'ব পাৰি আৰু। এয়া মই এনেকৈ ভাঁজ খুৱাই দিছোঁ, যিহেতু ইমান দূৰলৈকে কেমেৰাটো নহয়গৈ মোবাইলত, সেইকাৰণে এনেকৈ ভাঁজ কৰি সম্পূৰ্ণ লুকটো দেখুৱাই দিছোঁ। এনেকুৱা হ'ব তো কেনেকুৱা লাগিলে জনাব দেই কমেণ্টত। এয়া হ'ল থোপা। আজিকালি গোটেইবোৰ ব্লাউজতে এনেকৈ ৰছী লগাই দিব লগা হয়, নহ'লে বেক চাইডটো আচলতে কি হয়, ডাঙৰকৈ কটা হয় যে, সেইকাৰণে পৰি নাথাকিবৰ কাৰণে এইডাল দিয়া হয় আৰু নিজৰ সুবিধাৰ কাৰণে। তো এয়া কেনেকুৱা লাগিছে জনাব দেই। বেক চাইডটো আপোনালোকক মই দেখুওৱা নাই, বেক চাইডটো দেখুৱাই দিছোঁ। এয়া হ'ল বেক চাইড, অ'পেন বেক চাইডত থাকিব। এয়া দেখিছেনে? এয়া হ'ল বেক চাইড। ইয়াত হুক আছে, এয়া হুক ইয়াত অ'পেন থাকিব, বেক চাইডে অ'পেন থাকিব, ফ্ৰণ্ট চাইডে অ'পেন নাথাকে। তো এয়া গোটেইখিনি চিলোৱা প্ৰচেছটো মই আপোনালোকক দেখুওৱা নাই, কাৰণ মই সদায় ব্লাউজ চিলাই থাকোঁ, সদায় একেধৰণে চিলাওঁ। তো একেটাকে দেখুৱাই থাকিবলৈ বেয়া লাগে নহয়নে? আপোনালোকেও বৰ পাব, আমনি পাব একেটাকে দেখুৱাই থাকে বুলি। সেইকাৰণে মই ফাইনেল লুকটো দেখুৱাইছোঁ। তো কেনেকুৱা লাগিলে কমেণ্ট কৰিব।